সাংসদ নিৰ্বাচনৰ সময়ত আটাইতকৈ বিজেপিক ভোট বেছি দিয়া ভোট গ্ৰহণ কেন্দ্ৰৰ সমৰ্থকসকলক পুৰস্কাৰ মাজতে দেশজুৰি চলা লকডাউনৰ বাবে পলম হ'ল পুৰস্কাৰ প্ৰদানত ক'লে সাংসদ হৰেণ সিং বে ছচেং পৰিষদ সমষ্টিৰ লাংমেট গাঁৱৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে অঞ্জলি ক্ৰামচাপী দৰিদ্ৰ যদিও কন্যাৰ সফলতাত গৌৰৱান্বিত পিতৃয়ে গাঁওবাসীক অপায়িত কৰিলে এসাঁজ প্ৰীতি খোজেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আছাম টাইমছ পোষ্টৰ অভিনন্দন স্থানীয় উদীয়মান যুৱ সমাজে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে একোখনকৈ অভিধান নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বিশ্ববাসীৰ বাবে অশনি সংকেত কঢ়িয়াই অনা কৰোনা তথা কোভিড-19 বিশ্বৰ সামগ্ৰিক পৰিকাঠামো ভাঙি পেলাইছে হ'লেও আপদীয় 2020 চনৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বাবে অতি তাৎপৰ্যপূৰ্ণ অহা 2021 চন তিনি পাহাৰীয়া জিলাৰ একমাত্ৰ সাংসদ হৰেণ সিং বেও এই সুযোগতে ৰংখাং পৰিষদ সমষ্টিবাসীৰ কাষ চাপি যোৱাটো সাংসদ নিৰ্বাচনত বিজেপি আটাইতকৈ অধিক হাৰত ভোটদান কৰা ভোট গ্ৰহণ কেন্দ্ৰ পুৰস্কাৰ দিয়াৰ অজুহাতত দলীয় সমৰ্থকসকলৰ কাষ চাপি বিনিময় কৰিছে আন্তৰিকতা অজুহাত যিয়ে নহওক বিজেপি নেতাসকলৰ এতিয়া সময় আহিছে গাঁৱৰ নিথৰুৱা ভোটাৰসকলক মনত পেলোৱাৰ নিৰ্বাচনত আটাইতকৈ অধিক হাৰত ভোটদান কৰা পৰিষদ সমষ্টিৰ অধীনস্থ ভোট গ্ৰহণ কেন্দ্ৰলৈ পুৰস্কাৰ প্ৰদানৰ কথা নিৰ্বাচনৰ আগতে ঘোষণা কৰিছিল বিজেপি দলে সেই মৰ্মে সাংসদ তথা এমপি হৰেণ সিং বে দেওবাৰে তেওঁ ৰংখাং পৰিষদ সমষ্টিৰ অধীনস্থ ভোটদান কেন্দ্ৰৰ দলীয় সমৰ্থকসকলৰ কাষ চাপে আৰু প্ৰতিশ্ৰুতি মতে অধিক হাৰত বিজেপি পাৰ্টীক ভোটদান কৰা তিনি ভোটগ্ৰহণ কেন্দ্ৰ দলনি লিংডিং আৰু বৰথল ভোটগ্ৰহণ কেন্দ্ৰ পুৰস্কাৰ প্ৰদান কৰে দলনি ভোটগ্ৰহণ কেন্দ্ৰ প্ৰথম লিংডিং ভোটগ্ৰহণ কেন্দ্ৰ দ্বিতীয় আৰু ক্ৰমে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় বৰথল ভোটগ্ৰহণ কেন্দ্ৰই ৰংখাং পৰিষদ সমষ্টিৰ অন্তৰ্গত দলনি এলপি স্কুলৰ ক্ৰীড়া ক্ষেত্ৰস্থিত মুকলি মঞ্চত এখন সভাৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰদান কৰে এইসমূহ পুৰস্কাৰ প্ৰদান সভাত সাংসদ হৰেণ সিং বে কৰোনা তথা কোভিড-19 বিপক্ষে প্ৰতিৰোধৰ বাবে দেশজুৰি পালন কৰা লকডাউনৰ বাবে পুৰস্কাৰ আগবঢ়োৱাত পলম হোৱা বুলি ব্যক্ত কৰে উল্লেখযোগ্য যে এই সভাত ৰংখাং বিডিচি অধ্যক্ষ দিনেন বৰদলৈ ৰংখাং বিজেপি ব্লক মণ্ডলৰ সভাপতি ৰঞ্জিত তেৰণ প্ৰাক্তন বিডিচি অধ্যক্ষ মোহন ইংতি প্ৰমুখ দলৰ বিশিষ্ট কৰ্মকৰ্তাসকল উপস্থিত থাকে Bangkep tumidi kisika bang thongke raisi positif rongkhang MEC homosi dapen bitung asi maximum kela garo eleka garo menitum take tingui sai sadga hobojar adaksi si lifeline ason si munedatum karbi punon garo punok kapre khai tu adaksi sangkal chunam nam sala kes ke pada joni pen nobang kaperi me ang son kaplo lasi di cingki si non hadak sadgang completely lockdown lo propabon cek lah kasi rasa lamang rong level atau poneng isi kata dak lidah tu men cingki kita padalan ini kalau ngape sama ngacula election polo hot dari kaje cak result ma polling station long ma highest percentage long ila tumhan nong nam pi pula so nong nam sinang pi ele demo so nong nam tina le first second third apa ni poni ma lasi first nong nam bang dak dulu ni polling station dengan nilirong loh, pen second bang ada lingding bihari rong, lalu pen third bang ke borthol buru rong, lalu komsi longpon loh, masih alang letum kekrem cepadu kuposi nasonong itu longpon loh, jadi kela party local committee do ba polling station do, next MLA election juga langsung data performance itu, mana kapami pasti kan pun kuposi, jadi kela lo pencuning di lo kado bela local committee presiden seketika. Dongkamokomer পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰিয়ালত প্ৰথমবাৰৰ বাবে কন্যা সন্তানে কঢ়িয়াই আনিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰ আনন্দ পৰিয়ালটোত কেইবাটাও পুৰুষ পাৰ হ'ল
যদিও এনে আনন্দ প্ৰথমবাৰৰ বাবে কন্যা অঞ্জলি কামচাপিয়ে সত্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হ'ল সেয়ে আনন্দত আত্মহাৰা দৰিদ্ৰ পিতৃয়ে নিজৰ অসীম দৰিদ্ৰতাৰ মাজতো এসাঁজ প্ৰীতি ভোজ গাঁওবাসীক খুৱাই গৌৰৱ তথা আনন্দ প্ৰকাশ কৰিলে লামমেট গাঁৱৰ নিবাসী তথা অঞ্জলি কামচাপিৰ পিতৃ ধনীৰাম কামচা আৰু মাতৃ ৰূপতা টেৰাংপিয়ে জেংখাৰ প্ৰাণ বান্দন বিদ্যা মন্দিৰৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় মেধা ছাত্ৰী অঞ্জলি কামচাপি আৰু উত্তীৰ্ণ হয় প্ৰথম স্থানত অতি পিছপৰা তথা ভিতৰুৱা লাংমেট গাঁৱৰ জীয়ৰী অঞ্জলিয়ে সাধাৰণ গণিত আৰু ইংৰাজী বিষয়ত লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈ লাংমেট অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীজনীয়ে নিজৰ একাগ্ৰতা আৰু কঠোৰ সাধনাত এইদৰে সফলতা কঢ়িয়াই অনা কাৰ্যক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী অঞ্চলটোৰ ৰাইজ গাঁওবাসীয়ে ভূয়সী প্ৰশংসা কৰি অনুপ্ৰেৰণা যোগাইছে পৰিয়ালটোত পোনপ্ৰথমবাৰৰ বাবে এনে আনন্দ তথা গৌৰৱ কঢ়িয়াই অনা পিতৃ মাতৃয়ে আনন্দেৰে লাংমেট গাঁওবাসীক খোৱালে এসাঁজ ভাত অঞ্জলিৰ ভৱিষ্যত শিক্ষা জীৱনৰ প্ৰতিটো খোজ উত্তম সফলতাৰ দিশে আগুৱাই যাওক মানে ভৱিষ্যত ভক্তি তাকে কমপ্লিট হতা তানি ক্লেম লো মানে চংদা তসি লাসো সুপান থেগলো লাকান তিনি বা লাসো ni fanai ban pi thek bang ni ta churulo tapne rong asa ru sa batai si ana mahai na ha ki pot ban ta churulo sarki sa pi kan lakan ni ta ki thek u khiri putani lakan ke ki thek u khiri putani jipung le lakan ke ni kapore ta be ni me thang ke usu bang ko sona ko pai ne ni me thang ta sona ko pai ne mà có phải chỉ mi pen, ao nằm hiện mi pen, cái first này nhóc, thì sao nằm hơn thế? Thanks to the kangtung ke itu ma principal pa, Cesong Maharaj kanti itu kangtung, lapen nipan nipu anta, curup tingtung la tema la tentang nipanang board ipidun piglo, kita kami aku tadak kami trik togak kami tapi sangat kandung bosi, ajar kam la cakap ini. नॉन लिमिटेड पास दे लाइन को भी लेटर सिक्योरिटी इंग्लिश थर्ड टाइम मैथमेटिक्स कोना आगे मार्क्स लो ऑप्शन के इंग्लिश थर्ड के 45 और मैथ्स के 87 গাঁত নিউজ গোষ্ঠীৰ তৰফৰ পৰা থাকিল হিয়াৰ পৰা শুভেচ্ছা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেৱল কীৰ্তিমানসকলে যে বিভিন্ন ব্যক্তি তথা দল সংগঠনৰ জৰিয়তে অভিনন্দনৰ পাত্ৰ হ'ব পাৰে তেনে এক ঘামি ধাৰণাক নস্যাৎ কৰি সম্পূৰ্ণ এক ব্যতিক্ৰমী প্ৰয়াসেৰে মাত্ৰ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দেওবাৰে অভিনন্দন আগবঢ়াইছে আসাম টাইমছ পোষ্ট নামৰ ডিজিটেল সংবাদ মাধ্যমে অসমৰ ডিজিটেল সংবাদ মাধ্যমত যাত্ৰা আৰম্ভ কৰা আসাম টাইমছ পোষ্টৰ উদ্যোগত আজি ডিফু চহৰৰ হৰিলাল বস্তি কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন কাৰ্যসূচী আসাম টাইমছ পোষ্টৰ মুখ্য সম্পাদক তথা সঞ্চালক কামৰুল খানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক সাইদুল ইছলাম আৰু সভাখনৰ আগধৰে উদীয়মান যুৱক আকিব আহমেদে সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা জ্যেষ্ঠ সাংবাদিক কামৰুল খান সন্মানীয় অতিথি জ্যেষ্ঠ সাংবাদিক দেৱজ্যোতি বৰা আৰু আমন্ত্ৰিত অতিথি কালী মন্দিৰ কমিটিৰ সভাপতি সুব্ৰত দেৱে ছাত্ৰ-ছাত্ৰীসকলৰ সোণালী ভৱিষ্যত গঢ়াৰ ওপৰত বহুমূলীয়া ভাষণ প্ৰদান কৰে সভাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হৰিলাল বস্তি আৰু ৰংনিহান পথাৰৰ 16গৰাকী ছাত্ৰ-ছাত্ৰীক আসাম টাইমছ পোষ্টৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা আৰু কিছু আৰ্থিক অনুদান আগবঢ়োৱা হয় চহৰখনৰ নিচেই কাষতে থকা হৰিলাল বস্তি আৰু ৰংনিহান পথাৰৰ অতি পিছপৰা এলেকাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ বাবে আসাম টাইমছ পোষ্টে এই ক্ষুদ্ৰ প্ৰয়াসক স্থানীয় লোকে শলাগ লৈছে ইয়াৰ উপৰি স্থানীয় উদীয়মান যুৱক ক্ৰমে আব্দুল কৰিম লস্কৰ গোলাপ খান
ইয়াকুব আলী নুৰ হুছেইন, ৰমেল আলী, জহিৰুল ইছলাম, মনছুৰ আলী, দীপু দাস, জিতেন দাস, আইনুল ইছলাম, নুৰ আমিন, মমিনুল ইছলাম, মুকেশ চৈন আৰু শমছেৰ আলীয়ে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ এখনকৈ অভিধান প্ৰদান কৰে। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। নিশ্চয়কৈ কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে ভাল খবৰ। কৃষকসকলক কৃষিকাৰ্যত ব্যৱহৃত সঁজুলিসমূহ সহজ উপলব্ধ কৰিব পৰা কথাৰ প্ৰতি লক্ষ্য ৰাখি ডিফুৰ ৰংখেলানত মুকলি কৰা হৈছে কৃষি সঁজুলি বিক্ৰীৰ বিপণীৰ প্ৰতিষ্ঠান। নিশ্চয়কৈ কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে ভাল খবৰ। কৃষকসকলক কৃষিকাৰ্যত ব্যৱহৃত সঁজুলিসমূহ সহজ উপলব্ধ কৰিব পৰা কথাৰ প্ৰতি লক্ষ্য ৰাখি ডিফুৰ ৰংখেলানত মুকলি কৰা হৈছে কৃষি সঁজুলি বিক্ৰীৰ বিপণীৰ প্ৰতিষ্ঠান। বিপণীত থাকিব ট্ৰেক্টৰ, অটোৰিক্সা, টেম্পু, ট্ৰাক আদিৰ উপৰিও কৃষিকাৰ্যত প্ৰয়োজনীয় সঁজুলিসমূহ। মুঠতে কৃষকসকলৰ সকলো প্ৰয়োজনীয় কৃষি সামগ্ৰী সহজলভ্য হ'ব পৰাকৈ উপলব্ধ কৰাৰ বাবে সুন্দৰ ব্যৱস্থা তথা সেৱা আগবঢ়াব প্ৰতিষ্ঠানটোৱে। লগতে ইচ্ছুক কৃষকসকলক এই সামগ্ৰীসমূহ লোনৰ জৰিয়তেও উপলব্ধ কৰা যাব বুলি আজি বিপণী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাম সিং হানছে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। উল্লেখযোগ্য যে জিলাৰ কৃষকসকলে এই প্ৰতিষ্ঠানটোৰ জৰিয়তে লাভান্বিত হ'ব পাৰিব। বেলেগ বেলেগ ডিষ্ট্ৰিক্ট ৰাজ্য বেলেগ বেলেগ দেশ atum ating ben kiklem aron kacini atum dopiklan paso joine si nili la Karbi Anglong itu saikati ke arat pan kapacini dia pan ba pacal dia pan nili sidak agriculture engineering machineries and tools paso showroom bi iklo dak litung sob abusulah kheti kiklem dia horomjam angelong epo যেনে হাইকেবাই মেচিন, চক্ৰটা মেচিন, চকীয়া মেচিন, লাপেন চকমৰণ মেচিন, আলু কি ফুৰা মেচিন, লাপেন হানচকীয়া মেচিন, হানচকী ফুৰা মেচিন, হানমিটকীয়া মেচিন, হানমিটকী ফুৰা মেচিন, etc. etc. itu lah agriculture ahin kenang dia busang dia daglong non essentially ban foxy lagi as per nearly imang hai that 200 employees nak gopila kecela teman 700 sini bang foxy employment sini kan cengiklah mupio boge jauh Orlek report Cut News সংকট কালত সমষ্টিবাসীৰ কাষত উপস্থিত হ'ল কাৰ্যবাহী সদস্য ৰাজু টিছো। বিগত দীঘলীয়া লকডাউনৰ বাবে দিনমজুৰি কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালৰ লোকসকলে উপাৰ্জন শূন্য হৈ ঘৰতে বহি থাকিবলগীয়া হোৱাত দুৰ্ঘৰ অন্ন সংকটত হাহাকাৰ পৰিস্থিতি হয়। এনে পৰিস্থিতিৰ পৰা কিছু সকাহ দিয়াৰ প্ৰয়াসত এই সকল লোকৰ নামত অহা চাউল দেওবাৰে বিতৰণ কৰে দৰিদ্ৰ পৰিয়ালকেইটিৰ মাজত। দীঘলীয়া লকডাউনে দেশৰ দুখীয়া শ্ৰমিকসকলৰ জীৱনলৈ কি কাল অমানিকা নমাই আনিছে তাক হয়তো বহাই নকলেও হ'ব। লকডাউনৰ কঠোৰ নীতিয়ে দুখীয়া জনগণৰ এসাঁজ ভাতৰ বাবে কিমান হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এই ক্ৰম লকডাউনৰ পিছতো চলি আছে। এনে পৰিস্থিতি কৰকান্তি পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা
পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৈ সমষ্টিবাসীৰ ওচৰত থিয় দি লেম্পছৰ জৰিয়তে অহা চাউল বিতৰণ কৰি অভাৱ অনাটনত ভোগা দুখীয়া পৰিয়ালৰ লোকক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰে। চাউল বিতৰণ কাৰ্যসূচীত টেকেলাংজোন লেম্পছৰ অধ্যক্ষ অমৰজিৎ ইংতি, সভাপতি সুশান্ত নাগ প্ৰমুখ লেম্পছৰ কৰ্মকৰ্তাসকলে কাৰ্যবাহী সদস্যগৰাকীক সহযোগ কৰে। ভাৰত আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে এইটো নতুনকৈ এটা আঁচনি গ্ৰহণ কৰিছে। আমি সকলোৱে জানো আঁচনিৰ নামটো আত্মনিৰ্ভৰ ভাৰত। আত্মনিৰ্ভৰ ভাৰত মানে কি? সেলফ ডিপেণ্ডেণ্ট, অৰ্থাৎ আমি আমাৰ নিজৰ ভৰিত আমি থিয় দিব পৰা সেইটো ব্যৱস্থা কৰিব। আত্মনিৰ্ভৰ ভাৰতৰ মাধ্যমেৰে বহুত ধৰণৰ স্কিম আহিব এতিয়া, আৰু এইটো অতিকৈ মানে আদৰণীয় মানে স্কিম আত্মনিৰ্ভৰ ভাৰত, যাৰ দ্বাৰা নেকি মানে আমাৰ বহুতো নিবনুৱা মানে যুৱতীয়ে সুবিধা পাব, নিজৰ নিজৰ মানে ভৰিত মানে থিয় দিব পৰা, নিজে থিয় দিব পৰা তেনেকুৱা ধৰণৰ মানে সুবিধা পাব। আত্মনিৰ্ভৰ ভাৰতৰ স্কিমৰ মাধ্যমেৰে বিভিন্ন সুবিধাবিলাক দিয়া হ'ব। সেই সুবিধাবিলাক লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।